মণিপুৰৰ হিংসাত্মক ঘটনা বৰ্তমান সময়ৰ এখন দুখলগা ছবি। মণিপুৰৰ ইম্ফল উপত্যকাত বাস কৰা সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী আৰু ইয়াৰ আশে-পাশে পাহাৰত থকা কুকি জনজাতি সম্প্ৰদায়ৰ মাজত জাতিগত সংঘাতৰ সৃষ্টি হৈছে। এই সংঘাতে ইমানেই ভয়ংকৰ ৰূপ লৈছে যে বৰ্তমান সময়লৈকে প্ৰায় 180 জন লোকৰ মৃত্যু হৈছে, 300 জনতকৈও অধিক আহত হৈছে আৰু প্ৰায় 55,000 মানুহে ঘৰ-বাৰী ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই সম্পূৰ্ণ ঘটনা সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম। হেল্ল' এভৰিৱান, এটা নতুন টপিকৰ সৈতে তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই সম্পূৰ্ণ ঘটনা বুজিবলৈ হ'লে প্ৰথমে আমি মণিপুৰৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ কিছু ইতিহাস জনাটো উচিত। মণিপুৰৰ পূব আৰু দক্ষিণে আছে ম্যানমাৰ বৰ্ডাৰ। মণিপুৰ ৰাজ্য ইম্ফল উপত্যকা আৰু ইয়াৰ চাৰিওফালৰ পাহাৰীয়া জনগোষ্ঠী বসবাস কৰা পাহাৰসমূহেৰে গঠিত। ইম্ফল উপত্যকা ৰাজ্যখনৰ মুঠ ভূমিৰ 10% আৰু ইয়াত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ 57% লোকে বসবাস কৰে। বসবাস কৰা লোকসকলৰ ভিতৰত প্ৰধানকৈ মেইতেই, যিসকল সংখ্যাগৰিষ্ঠ বৈষ্ণৱী হিন্দু, সংখ্যালঘু মুছলমান যিসকলক পাংগল বুলি কোৱা হয়, আৰু স্থানীয় চনামাহী অনুগামী। ৰাজ্যখনৰ বাকী 90% ভূমিৰ ভিতৰত আছে চাৰিওফালৰ পাহাৰ, য'ত ৰাজ্যখনৰ বাকী 43% লোকে বসবাস কৰে। এই 43% জনসংখ্যা 34টা জনজাতীয় গোটৰ অন্তৰ্গত, যিবোৰক বহলভাৱে নগা আৰু কুকি হিচাপে শ্ৰেণীভুক্ত কৰা হয়। তেওঁলোক হৈছে খ্ৰীষ্টান ধৰ্মৰ। উত্তৰৰ জিলাসমূহত নগাসকলৰ আধিপত্য থকাৰ বিপৰীতে দক্ষিণত কুকিসকলৰ আধিপত্য আছে। জনজাতীয় লোকসকলৰ অনুসূচিত জাতিৰ মৰ্যাদা আছে, আনহাতে মেইতেইসকলক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা হৈছে। কিছুমানক SC হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। দ্য মণিপুৰ লেণ্ড ৰেভিনিউ এণ্ড লেণ্ড ৰিফৰ্ম এক্ট 1960 অনুসৰি বিশেষ অনুমতিৰ বাহিৰে জনজাতীয় ভূমি অজনজাতীয় লোকক হস্তান্তৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, যাৰ ফলত মেইতেই আৰু অন্যান্য লোকসমূহে তেওঁলোকৰ জিলাসমূহ পাহাৰলৈ সম্প্ৰসাৰণ কৰিব নোৱাৰিলে। তথাপিতো ৰাজনৈতিক ক্ষেত্ৰখনত মেইতেইসকলে আধিপত্য বিস্তাৰ কৰি আহিছে, যিহেতু 60টা বিধানসভা সমষ্টিৰ 40টা উপত্যকাৰ আৰু 20টা পাহাৰীয়া জনজাতিৰ হাতত আছে। প্ৰধানকৈ খ্ৰীষ্টান, কুকি আৰু নগাৰে গঠিত জনজাতীয় সংখ্যা হৈছে ৰাজ্যখনৰ 35 লাখ লোকৰ প্ৰায় 40%। ৰাজ্যখনৰ 90% অংশৰে গঠিত সংৰক্ষিত পাহাৰীয়া অঞ্চলত ইহঁতে বাস কৰে। উপত্যকা অঞ্চলত জনজাতীয় লোকসকলে বসতি স্থাপন কৰাত কোনো বাধা নাই। কুকিসকলে কয় যে তেওঁলোকে উপত্যকালৈ নামি আহিব নিবিচাৰে, কিন্তু যিহেতু পাহাৰত যোগাযোগৰ বাবে কোনো পথ নাই, বিদ্যালয় বা চিকিৎসালয় নাই, সেইকাৰণে তেওঁলোকে নামি আহিবলৈ বাধ্য। তেওঁলোকে লগতে অভিযোগ উত্থাপন কৰিছে চৰকাৰী ব্যয় প্ৰধানকৈ ইম্ফল উপত্যকাতে কেন্দ্ৰীভূত হৈ আছে। দ্য শ্বেডিউল ট্ৰাইব ডিমাণ্ড কমিটি অফ মণিপুৰ STDCMে 2012 চনৰ পৰা STৰ মৰ্যাদা দাবী কৰিবলৈ আৰম্ভ কৰে। STDCMে দাবী কৰে যে এই মৰ্যাদাই উপত্যকা আৰু পাহাৰীয়া জনগোষ্ঠীৰ মাজত সুসম্পৰ্ক পুনৰ ঘূৰাই আনিব। আনহাতে নগা আৰু কুকিসকলে এই দাবী তেওঁলোকৰ অধিকাৰ হ্ৰাস কৰাৰ ষড়যন্ত্ৰ বুলি কয়, যিহেতু মৰ্যাদা পোৱাৰ লগে লগে মেইতেইসকলে পাহাৰত বসবাস কৰিবলৈ অনুমতি পাব। N বীৰেন সিঙৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে 2017 চনত পোনপ্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। 2022 চনৰ মণিপুৰ বিধানসভাৰ নিৰ্বাচনতো সিঙে 60খন বিধানসভাৰ 32খন লাভ কৰি মুখ্যমন্ত্ৰী হিচাপে অব্যাহত থাকে। মণিপুৰত বিজেপিৰ উত্থানত ভিজিলেণ্টিজম, কালচাৰেল পলিচিং আৰু এণ্টি মাইনৰিটি ৰেটৰিক বৃদ্ধি পাবলৈ ধৰিলে। 2023 চনৰ আৰম্ভণিত মণিপুৰ ৰাজ্য চৰকাৰে ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক চৰকাৰী বনাঞ্চলৰ পৰা বহিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। ফেব্ৰুৱাৰী মাহত
ৰাজ্য চৰকাৰে চুৰাচান্দপুৰ, কাংপকপি আৰু টেংনৌপাল জিলাত উচ্ছেদ অভিযান আৰম্ভ কৰে। জনজাতীয় লোকসকলে চৰকাৰৰ এই পদক্ষেপক জনজাতীয় বিৰোধী বুলি কয়। 2023 চনৰ 20 এপ্ৰিলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে যে মেইতেই সম্প্ৰদায়ক এছটিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিবেচনা কৰক। কুকিসকলে আশংকা কৰিছিল এছটিৰ মৰ্যাদাই মেইতেইসকলক পাহাৰীয়া অঞ্চলত মাটি ক্ৰয় কৰিবলৈ সক্ষম হ'ব। ৰাজ্য চৰকাৰৰ এনে কাৰ্যকলাপৰ প্ৰতিবাদত জনজাতীয় সংগঠনসমূহে 28 এপ্ৰিলত সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আহ্বান জনায়, যিটো দিনত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে চুৰাচান্দপুৰ জিলাত এটা জিম অপেনিং কৰাৰ কথা আছিল। ভ্ৰমণৰ আগদিনা প্ৰতিবাদকাৰী এটা দলে জিমটোত জুই লগাই ভাঙি পেলায়। 28 এপ্ৰিলত 144 ধাৰা প্ৰয়োগ কৰাৰ লগতে 5 দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছিল। প্ৰতিবাদকাৰীসকল আৰক্ষীৰ লগত সংঘৰ্ষত লিপ্ত হৈছিল। ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি আৰম্ভ হোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে টুইটাৰ আৰু টিভি চেনেলত কুকিসকলক টাৰ্গেট কৰা দেখা গৈছিল, যাৰ ফলত জনজাতীয় লোকসকলৰ মাজত ইতিমধ্যে থকা উত্তেজনা গভীৰ হৈ পৰিছিল। 19 জুনত তেওঁ অস্ত্ৰধাৰী কুকিৰ সদস্যসকলক উগ্ৰপন্থী বুলি অভিহিত কৰি কয় যে তেওঁলোকে ভৱিষ্যতে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব। অন্যহাতে সহস্ৰ মেইতেইসকলক কোনো অবৈধ কাম নকৰিবলৈ নিৰ্দেশ দিয়ে। 29 জুনত তেওঁ কুকিসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদী বুলি অভিহিত কৰে। পৰৱৰ্তী টুইটত তেওঁ কুকিসকলক ম্যানমাৰী বুলিও অভিহিত কৰিছিল আৰু হিংসাত চীন জড়িত থকাৰ ইংগিত দিয়ে। 31 জুলাইত উচ্চতম ন্যায়ালয়ে মণিপুৰৰ চৰকাৰক ৰাজ্যখনৰ হিংসাৰ সৈতে জড়িত প্ৰায় 6000 এফআইআৰৰ সম্পূৰ্ণ তথ্য দিবলৈ কয়। দুগৰাকী মহিলাক উলংঘ কৰি ৰাজহুৱা স্থানত পেৰেড কৰা আৰু যৌন নিৰ্যাতন চলোৱাৰ ক্ষেত্ৰত আৰক্ষীক এফআইআৰ ৰেজিষ্টাৰ কৰিবলৈ 14 দিন সময় লাগিছিল বুলি জানিব পাৰি আদালত আচৰিত হৈ পৰিছিল। 1 আগষ্টৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে আৰক্ষীৰ তদন্তক টাৰ্ডি বুলি অভিহিত কৰে আৰু কয় যে ৰাজ্যখনত সাংবিধানিক যন্ত্ৰ একেবাৰে ভাঙি পেলোৱা হৈছে। ভাৰতৰ মেইনষ্ট্ৰীম মিডিয়া চেনেলসমূহে মণিপুৰ সংঘাতৰ পৰা আঁতৰি থকা দেখা গৈছে, যিটো সময়ত সংবাদ মাধ্যমে এই ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিছিল। সেই সময়ত সংবাদ মাধ্যমসমূহ ব্যস্ত আছে কিছুমান মুখৰোচক বাতৰি পৰিৱেশনত। সংবাদ মাধ্যমসমূহ খ্ৰীষ্টান কুকিসকলে সন্মুখীন হোৱা হিংসাৰ বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থকা দেখা গৈছে। অন্যহাতে কুকি উগ্ৰপন্থীৰ হিংসাৰ ওপৰতহে আলোচনা কৰা দেখা গৈছে। এনেকুৱা হিংসাত্মক ঘটনাৰ ফলত লাভান্বিত হ'ব একাংশ পুঁজিপতি আৰু ৰাজনীতিবিদ, কিন্তু ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব সাধাৰণ জনতাই। ধৰ্মীয় সংঘাত হৈছে আটাইতকৈ ৰক্তাক্ত আৰু নিষ্ঠুৰ সংঘাত, যিয়ে মানুহক ধৰ্মান্ধলৈ ৰূপান্তৰিত কৰে। এনেকুৱা সংঘাতৰ সন্মুখীন হোৱাৰ পৰা হাত সাৰিবলৈ আমি সাধাৰণ জনতা বৰ্তমান সময়ত সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে। অৱশেষত কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ আহ্বান থাকিল যে খুব সোনকালে মণিপুৰক এই পৰিস্থিতিৰ পৰা মুক্ত কৰে যেন। অতি সোনকালে মণিপুৰত শান্তি ঘূৰি অহাৰ কামনাৰে মই পাৰস্বই তোমালোকৰ পৰা বিদায় মাগিছোঁ।